নমস্কাৰ বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। মোৰো খবৰ ধুনীয়া, এয়া পূৰা মজা, মানে কি ক'ম। আজি এটা বিশেষ ভিডিঅ' এটাৰ কাৰণে ব্লগিংটো আৰম্ভ কৰিলোঁ। আজি তাৰমানে কি হ'ব, এইটো কোনো ধৰণৰ ক'তো ফুৰিবও নাযাওঁ আৰু ক'তো উৎপাত কৰিব নাযাওঁ বা এইটো হেৰি কৰিব নাযাওঁ, ধেমালি কৰিব নাযাওঁ। আজি ভিডিঅ'টো এনেধৰণৰ, আজি এজন ব্যক্তিক আপোনালোকৰ দেখাম। ব্যক্তিজন মানে অলপমান পপুলাৰ তেখেত আমাৰ নিউজ লাইভৰ বোকাৰ পদুম নামৰ এটা শ্ব'টো গৈছিলে। তেখেতক আমি লগ কৰিম। তেখেতৰ নাম হৈছে শ্ৰৱণ কুমাৰ ডেকা। তেখেতৰ ঘৰলৈ আমি বৰ্তমান যাম আৰু তেখেতেনো এতিয়া কেনে অৱস্থাত আছে তাকে অলপমান আপোনালোকক দেখুৱাম আৰু তেখেতৰ অলপমান গানো শুনাম। আমাৰ বাহনখন ৰেডি শ্ৰৱণ দাহঁতৰ ঘৰলৈ যাবলৈ, আৰু আমাৰ ঘৰৰ পৰা শ্ৰৱণ দাহঁতৰ ঘৰ বেছি দূৰ নহয়, ইয়াৰ খুব বেছি 1.5 কিলোমিটাৰমান হ'ব। তাকে যাওঁ, আমাৰ গাঁওখনকো অলপমান দেখুৱাই যাম, তাকে ভাবিলোঁ। তো ভগৱান শিৱ বাবাৰ নাম লৈ যাত্ৰা আৰম্ভ কৰোঁ আমি। ব'লক গৈ থাকোঁ একেলগে শ্ৰৱণ দাহঁতৰ ঘৰলৈ। এইখনেই হৈছে আমাৰ গাঁওখন আৰু এইটো হৈছে আমাৰ গাঁৱৰ বৰ নামঘৰ। এতিয়াই মই উপস্থিত আছোঁ, এইখন মই পঢ়া স্কুল, গোলাপ শৰ্মা জাতীয় বিদ্যালয়। এই স্কুলখনত বহুতো স্মৃতি মোৰ জড়িত হৈ আছে আৰু মোৰ লগত পঢ়া যিবোৰ লগৰ আছে, যদি ভিডিঅ'টো চাই আছা প্লিজ কমেণ্ট এটা কৰি দিবা স্কুলখনৰ নামত। আৰু এই ইয়াতে শ্ৰৱণ দাহঁতৰ গাঁওখন, তো শ্ৰৱণ দাৰ ওচৰলৈ গৈ আছোঁ, ব'লক। তো আহি উপস্থিত হৈ গ'লোঁ শ্ৰৱণ দাহঁতৰ গাঁওখন, মানে এইখনে শ্ৰৱণ দাহঁতৰ গাঁওখন। তো গাঁৱৰ মূৰতে মই ৰখি আছোঁ আৰু দেখিছোঁ শ্ৰৱণ দাহঁতক। এতিয়া যাওঁ, শ্ৰৱণ দাক লগ কৰোঁগৈ। শ্ৰৱণ দাহঁতৰ ঘৰ উপস্থিত হ'লোহি আৰু আমাৰ লগত আছে শ্ৰৱণ দা, মাক। আহক, আপুনি ওচৰলৈ আহক। হ'ব, একো নাই। জনাইছোঁ মোৰ চেনেললৈ। এয়া তাকে আমি এতিয়া ঘৰত ভিডিঅ'টো নবনাওঁ, আমি এজেগা বেলেগ মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত যাম ধুনীয়াকৈ। তাকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি প্ৰাকৃতিক পৰিৱেশটোৰ মাজলৈ আহিলোঁ আৰু আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ আমাৰ শ্ৰৱণ দাক। শ্ৰৱণ দা, স্বাগতম জনাইছোঁ। নমস্কাৰ। এয়া আমাৰ মাজত শ্ৰৱণ দা আছে। শ্ৰৱণ দা, কোৱাচোন তোমাৰ বিষয়ে অলপমান কৈ দিয়া। অৱশ্যে মই এনেকৈ ইউটিউবৰ জৰিয়তে বহুত ভিডিঅ' বনাইছিলোঁ আৰু বহুত কিছুমান ছাবস্ক্ৰাইব পাইছিলোঁ। গতিকে সেয়েহে মই আজি নকৈ দুটা কথা নোৱাৰোঁ, ক'বই লাগিব, যিবোৰ মোৰ অলপ মানে কিছুমান সামগ্ৰী কিছুমানো মোৰ বহুত বিশেষকৈ প্ৰয়োজন হৈ আছিল। গতিকে আপোনালোকে জানে, আপোনালোকে হয়তো টিভিৰ সন্মুখতো দেখিছে, এটা নিউজ লাইভ সুখৰ সংজ্ঞা অনুষ্ঠানত মই যেতিয়া নেকি তোমাৰ সৈতে এটা অনুষ্ঠান কৰিছিলোঁ নিউজ লাইভৰ। গতিকে আপোনালোকৰ সেই ভিডিঅ'টো আপোনালোকৰ হয়তো গোটেই মানে ছ'চিয়েল মিডিয়াটো ভাইৰেল হৈছিল। এইটো আপোনাৰ কি বুলি কয়, কি বুলি কয়, সুখৰ সংজ্ঞা বিচাৰি ন? হয়, সুখৰ সংজ্ঞা বিচাৰিটো আপোনাৰ নিউজ লাইভৰ কিমান চনতো টেলিকাষ্ট হৈছিলে? এইটো চনটো মই পাহৰিছোঁ। কিমান আছিল, 2018 নে 19 মান আছিল নেকি ন? হয়, তেনেকুৱাই হ'ব। আমি তেখেতক বহুত ছাপোৰ্ট কৰিছিলোঁ কিন্তু দেই। আৰু নিউজ লাইভকো ধন্যবাদ জনাইছোঁ, যেন এনেকুৱা বিশেষ ব্যক্তিসকলক তেখেতলোকে এটা প্লেটফৰ্ম দিলে। হয়, তাকে ভাল লাগিল। তে শ্ৰৱণ দা, কি বুলি কয়, তুমি আজিলৈকে মানে চৰকাৰৰ পৰা কিবা তেনেকুৱা মানে বিশেষভাৱে অনুদানটো পোৱা নাই? নাই, আজি চৰকাৰৰ পৰা নোপোৱা আজি প্ৰায় 15-20 বছৰ মানে হৈ গ'ল। কিন্তু চৰকাৰৰ পৰা আজিলৈকে একো এটা তেনেকুৱা আৰ্থিক সহায় সাহাৰ্য কিছুমান মানে চলিব পৰাকৈ তেনেকুৱা একো সুবিধা হোৱা নাই। একো নাই, তুমি নিজে তোমাৰ যি টেলেণ্ট আছে, তোমাৰ টেলেণ্টৰ জৰিয়তে তুমি কিবা এটা কৰি খাব পাৰিবা বুলি আমাৰ আশা আছে। এতিয়া আমাৰ দৰ্শকক কিবা গান এটা শুনাই দিয়া। সেইদিনাখন তুমি আমাৰ ঘৰৰ ৰাতি প্ৰগ্ৰাম কৰিলা, তাকে মানে মই ঘৰত নাছিলোঁ, অলপমান বেয়া লাগিল। তাকে আজি তুমি মোৰ দৰ্শকসকলে যাতে এটা মানে গান শুনোৱা, তো ভাল লাগিব মনটো। ঠিক আছে, মই জুবিনৰ এটি গীত এটি গাইছোঁ। এই গীতটো মোৰ খুব ভাল লাগে, মই গাই দিছোঁ বাৰু সেইটোকে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এধাৰো সঁচা মোৰ বহুদিনৰে আপোন।
নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত দুচকুৰে তোমালে চালে সপোন আঁতৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নয় মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত থেংক ইউ এই বঢ়িয়া 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 সেইখিনিতে তোমাক এটা কুৱেশ্যন সোধোনে হয় মই গম পাইছোঁ যেন তুমি বোলে জুবিন দা বোলে বহুত ডাঙৰ বন্ধু অনুৰাগী মানে জুবিনদাৰ মই এটা কথা কওঁ এইখিনিতে সমূহ ৰাইজে জানে জুবিনদাৰ কণ্ঠটো খুব এটা মানে খুব ভাল লগা আৰু তেওঁ খুব ভাল ভাল গীতবোৰ গাই আহিছে আৰু জুবিনদাৰ কাৰণে মোৰ তৰফৰ পৰা মানে সদায় এটাই আশীৰ্বাদ থাকিব যাতে জুবিনদা আমাৰ কাৰণে সদায় ভালকৈ থাকক আৰু ভালদৰে থাকক আৰু জুবিনদাই আমাৰ নিচিনা বহুমূলীয়া ব্যক্তিৰ কাৰণে তেওঁ ভাল ভাল গীত চৰ্চা কৰক আৰু সুন্দৰভাৱে তেওঁ গীত গাই যাওক আৰু তেওঁক আমাৰ লগ পোৱাৰ আশা আছে বিশেষকৈ মই লগ পোৱা নাই আৰু জুবিনদাক এবাৰ মই খুব কম সময়ৰ ভিতৰতে আৰু খুব কম হেৰিয়াতে মই এবাৰ জুবিনদাক মানে খুব লগ পাবলৈ ইচ্ছা আছিল আৰু জুবিনদাক এবাৰ এনেকৈ হাতেৰে এবাৰ চুই চোৱাটো খুব এটা আগ্ৰহ আছিল গতিকে জুবিনদাক এবাৰ খুব কম সময়ৰ ভিতৰতে লগ পাব বিচাৰোঁ হ'ব নাই একো নাই আপুনি আৱেগিক হৈছে যদি জুবিনদা কোনোবা অনুৰাগী আছে প্লিজ তেখেতক মানে অলপমান লগ কৰা সুযোগ অকণমান দিয়ক ফেন ক্লাববিলাকলৈও মানে অলপমান অনুৰোধ থাকিল অকল জুবিনদাৰ বুলিয়ে নহয় মই জুবিনদাৰ সংগীত তেওঁৰ লগতো বহুত ভাল ভাল গান গোৱা ছিংগাৰ আছিল যেনেকৈ এতিয়া আমাৰ মানে গীতিকাৰ ভিতৰত যেনেকৈ আছিল আপোনাৰ দীপলিনা ডেকা হয় দীপলিনা আপোনাৰো ক্ৰাছ নেকি দীপলিনা ডেকা আৰু তেওঁলোকৰো গীতবোৰ বহুত ভাল লাগে আৰু মই এটা অনুষ্ঠান কৰিছিলোঁ লামডিঙত কৰিছিলোঁ এইটো প্ৰিয়ংকা বা আছিলে প্ৰিয়ংকা বাৰ লগত মই এটা নিউজ লাইভত যেতিয়া এটা প্ৰথম সুখৰ সংখ্যা এটা অনুষ্ঠান এইটো চাইছোঁ মই তেতিয়া মই সেই অনুষ্ঠানটোৰ জৰিয়তে তেতিয়া মোক প্ৰিয়ংকা বাই কৈছিলে যে মই শ্ৰৱণ কুমাৰ ডেকাৰ লগত মই একেলগে অনুষ্ঠান কৰিম তাৰপিছত মই লামডিঙত খুব অতি হেঁপাহেৰে মই তেতিয়া আমাৰ ইয়াৰে এজন হেৰি আছিল লিটুদা বুলি কয় লিটুমণি নাথে মোক আমাৰ তেখেত আছে আমাৰ হোজাই জিলাৰ সাংবাদিক লিটুমণি নাথ ডাঙৰীয়াই তেখেতক অলপমান ঠাই দিলে তেখেতসকলৈ ধন্যবাদ থাকিল আপুনি আৱেগিক হৈ গৈছে নেকি হয় মই খুব জুবিনদাক খুব কম সময়ৰ ভিতৰতে মই আগতেও সিবাৰো কৈছিলোঁ আৰু এবাৰো কওঁ জুবিনদাৰ গান মই বহুত ভাল পাওঁ শ্ৰৱণ দা আপোনাক আৰু এটা কুৱেশ্যন সোধোঁ আপোনাৰ মানে নেক্সট কিবা এলবাম আহিব নেকি এলবামটো এতিয়াও মই তেনেকৈ বৰ্তমান এতিয়াটোত মই তেনেকুৱা একো ভাবিব পৰা নাই কাৰণ কিয় তেনেকুৱাখিনি ভাবিবলৈ হ'লে মোক বিশেষকৈ মোৰ বহুত কিছুমান সামগ্ৰী কিছুমান যিবোৰ মই নিজে অলপ মানে কৰিব লগা যিবোৰ এই তেনেকুৱা কিছুমান বহুত প্ৰয়োজন হৈ আছে আৰু গতিকে মোক ভাল দুজনমান কিছুমান হেৰিয়াত মানে এলবাম উলিয়াবলৈ হ'লে বহুত ভাল জনপ্ৰিয় কিছুমান মই ব্যক্তিৰ লগত মানে মই চেষ্টা কৰিব লাগিব গতিকে সেইখিনি অলপ সপোনবোৰ মোৰ যিবোৰ আধৰুৱা সপোনবোৰ মই এতিয়ালৈকে দিঠক কৰিব পৰা নাই কিন্তু মই ভাবি আছোঁ চেষ্টা এটা কৰি আছোঁ কিন্তু হয়তো যদি মই তেনেকুৱা কিবা এটা সুবিধা পাওঁ তেনেহ'লে মই ভাবিছোঁ মানে কিবা এটা তেনেকুৱা এলবাম এটা কিবা মানে গান ৰেকৰ্ডিং কৰিম বুলি আপোনাক কি বুলি কয় আজিলৈকে মানে কোনো বিশেষ ব্যক্তিয়ে মানে নিজৰ ষ্টুডিঅ'ত বা গান গাব মানে মাতাই নাই ন নাই এনেই মই তেনেকুৱা কোনো ষ্টুডিঅ'ত যোৱা নাইকিয়া কিন্তু এনেই মই সুখৰ সংখ্যা যিটো এতিয়া লগতে মই কৈ গ'লোঁ হয় এইটো গুৱাহাটীত মই তেওঁলোকৰ ষ্টুডিঅ'ত গৈছিলোঁ
তেওঁলোকৰ ষ্টুডিঅ'ত মই প্ৰগ্ৰেম কৰিছিলোঁ সেইটো টেলিভিশ্যনৰ প্ৰগ্ৰেম আছিলে তেনেকুৱা কোনো গান ৰেকৰ্ডিঙৰ কাৰণে নাছিল তেখেতলোকে মাতিছিলে মোক মাতি পেলাই তাত মানে গান গোৱালে আৰু গান গাই পেলাই মোক অলপ মানে টেলিভিশ্যন পৰ্দাত সকলো ৰাইজকে দেখুৱাবৰ কাৰণে তেখেতলোকে সক্ষম হৈছিল ঠিকে আছে একো নাই যদি আমাৰ দৰ্শক কোনোবাই চাই আছে স্বপন দাক যদি এলবামত গান গাব মন আছে তেন্তে যোগাযোগ কৰিব মই তলত ডেছক্ৰিপশ্যনত স্বপন দাৰ নম্বৰো দি দিম আপোনালোকে স্বপন দাক যিমান পাৰে সহায় কৰিব আৰু স্বপন দাক আপোনালোকে দেখিছে স্বপন দাটো অলপমান আৰ্থিকভাৱে সক্ষম নহয় তো আপোনালোকৰ যি মন যায় তাকে স্বপন দাক কিবা এটা সহায় কৰক তো আৰ্থিকভাৱে যোনে যিমান পাৰে সহায় কৰিব মই ডেছক্ৰিপশ্যনত তেখেতৰ বেংক ডিটেইলছৰ নম্বৰ দিবলৈ চেষ্টা কৰিম নহ'লে তেখেতৰ নম্বৰটোকে মই দি দিম আৰু স্বপন দা তোমাক লগ পাই ভাল লাগিল কিন্তু লাষ্ট যোৱাৰ আগত তুমি দীপলিনা বাৰ এটা গান শুনাব লাগিব তুমি কৈছিলা যে দীপলিনা তুমি বহুত ভাল পোৱা বুলি দীপলিনাৰ বাৰ মই গান এটা মোৰ খুব প্ৰিয় গান হয় ছুটিকৈ শুনাই দিয়া ঠিক আছে বেছি লম্বা কৰিব নালাগে ঠিক আছে বাৰু মই শুনাই দিছোঁ বাৰু ঠিক আছে তোমাকে ৰাখো মই বুকুতে এৰি যাম বুলি নকবা দি যাচি দিম সাঁচি ৰখা সকলো তথাপি আঁতৰিব নোৱাৰোঁ বুকুতে ঘৰ সাজি ল'লা শুন তুমি নজনাকে নোৱাৰিমে থাকিব মই তুমি নোহোৱাকে থেংক ইউ বঢ়িয়া আৰু মই দুটা কথা ক'ব বিচাৰিম কওক মোৰ ইচ্ছা বহুত আৰু মোৰ মনৰ কল্পনাও বহুত আৰু মোৰ মনৰ সপোনবোৰো বহুত ডাঙৰ কাৰণ মই যদিও ব্লাইণ্ড হয় কিন্তু মই দেখাৰ মানুহৰ জৰিয়তে মই কিছুমান সঁহাৰি ল'বলৈ কাৰণে মই খুব অনুতপ্ত হৈ পৰোঁ আৰু খুব কম সময়ৰ ভিতৰতে মোক যেন এই সমূহ ৰাইজে ভিডিঅ'টো শ্বেয়াৰ কৰি যেন মোক সমূহ ৰাইজে কিবা এটা সহায় সহযোগী যেন আগবঢ়াই পেলাই অকণমান হ'লেও মোৰ ফালে অকণমান ঘূৰি চোৱা কোনোবা যদি ব্যক্তি আছে তেনেহ'লে আপোনালোকে মৰম কৰক শ্ৰদ্ধা কৰক আছে এনেকুৱা মানুহ বহুত আছে তাকে দেখিছে স্বপন দাও ক'লে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ভিডিঅ' যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক স্বপন দাৰ নামত দি দিব শেষত জয়